তে শুই আছে। আমি বুঢ়ীমাই মন্দিৰ পালোঁ নহয়, বুঢ়ীমাই মন্দিৰ পালোঁ। আহা ইয়াত সেৱা ল'ব লাগিব দেই। গুড মৰ্ণিং ফ্ৰেণ্ড, ৱেলকাম টু আৱাৰ চেনেল। আৰু আজি ৰাতি এতিয়া আপোনাৰ বৰ্তমান হৈছে 3:30 বাজিছে আৰু আমি যাব ওলাইছোঁ যোৰহাট দিয়ক আৰু মানে আমাৰ মুনুৰ ঘৰলৈ ফাৰ্ষ্ট। চ' আমি দেখাই আছোঁ আজিৰ পৰিৱেশটো আমি কেনেকৈ কি যোৱা হয়। বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ এক ছেকেণ্ড। বাহিৰত বৰ্তমান আপোনাৰ চাওক আন্ধাৰ, বৰষুণ অলপ অলপ পৰি আছে। চ' গোটেইটোত আপোনালোক দেখাই আছোঁ, আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে, ঠিক আছে। চ' চাওক আহি গ'ল বৰষুণ, উপায় নাই। আৰু সেইকাৰণে আমি জানি বুজিয়ে কালিয়ে আমি বস্তুখিনি বেগবিলাক আমি ভিতৰত থৈ দিছোঁ। ইফালে আমাৰ গাড়ী থোৱা ঘৰ আছিল, এইফালে আমি কালিয়ে থৈ দিছোঁ। সেই বৰষুণ পৰি আছে দেখিছেনে, এইবিলাক বস্তু আমি কালিয়ে ৰাখি দিছোঁ ইয়াতে। চ' গাড়ীখন উলিয়াই লওঁ, আপোনালোক দেখাই আছোঁ। মামা ঘৰত যাব প্ৰথম, মামা ঘৰত ফাৰ্ষ্ট টাইম যাব। এয়া ওলাই আছে 4টা বজাত, 4:30 বজাত, হয় নাই ব'ল। নামঘৰত আমাৰ এবাৰ এভাগী সেৱা ইয়াৰ পৰাই আমি লৈছোঁ। এইটো আমাৰ মেইন নামঘৰ। চ' ইয়াৰ পৰাই লৈছোঁ যাতে, আৰু ইয়াত আপোনাৰ কিলোমিটাৰ চাওক পূৰা 0 কৰি লৈছোঁ, কিমান কিলোমিটাৰ আমি চলাওঁ চাই লৈছোঁ। আৰু এইটো আমাৰ ভাগৱত নামঘৰ, ইয়াতে সেৱাভাগী লৈছোঁ। এয়া গৈ আছোঁ। মাহঁতৰ খুব বেয়া লাগিছে, যিহেতু মোক এৰি থৈ আহিব লগা হৈছে। মাহঁতে তাত থাকিলে, আমি ইয়াত লৈ আহিলোঁ তাইক। আৰু এনেকৈ আহিয়ে মঙলদৈ পালোঁ। মঙলদৈ আমি কৰিম চব হৈ এনেকৈ গুচি যাম। চ' আমি আহি আছোঁ, দেখিছে আপোনালোকে। এয়া আশ্ৰমত গৈছে পোৱালি। টিকলু চাওঁ, টিকলু শুলে নেকি? কোৱা। Hi everyone. বহুত দিনৰ মূৰত আমি নাচো ব্লগত ওলাইছোঁ, মানে নিজৰ ব্লগত নিজে পুৰা 1.5 বছৰ, মানে 2 বছৰে হ'ব হ'ল আৰু ঘৰলৈ আহিছোঁ। আজি বহুত দিনৰ মূৰত মোক লৈ প্ৰথম মমাইকক ওলাইছে। পিছতে আইতাক আছে দুজনী, দেউতাকে গাড়ী চলাইছে। দেখাই থাকিব আপোনালোকক ৰাস্তাত যি যি পাৰোঁ, চাই থাকিব ব্লগটো আগলৈকে আমাৰ। এই টিকলি কি ক'বা? এই ওপৰফালে চট ওপৰফালে চাই আছে। চ' এয়া আমি ৰৌতা পালোঁ, দেখিছে আপোনালোকৰ। চিধা গ'লে আমি আজি অৰুণাচল এনেকৈ আমি যাব পাৰিম। এইফালে ভৈৰৱ কুণ্ড এইটো ছাইডত। আৰু বতৰটো মানে অলপ গোমাল, দেখিবলৈ বৰ ধুনীয়া হৈছে। এইফালে চাব, পানী বহুত বাঢ়িছে আপোনালোকৰ। চাওক ইয়াত ধনশিৰি নদীৰ পানী ইমান বাঢ়িছে, গোটেই পূৰা মানে ধুৱাই নিছে। অৰুণাচলৰ পানী চাগে মেবি এৰি দিছে। এই দুদিন কণ্টিনিউ বৰষুণ দি আছে, যাৰ কাৰণে পানীটো অলপ বেছি হৈছে। চ' আমি পাই গ'লোঁ মিছন চাৰিআলি। এয়া চ' আমি 7:30 হ'ল। ইয়ালৈ আমাৰ ঘৰৰ পৰা 129, মানে 30 কিলোমিটাৰ, একদম ঘৰৰ পৰা মঙলদৈ হয়। দেখিছে আপোনালোকক মই 0 কৰিছিলোঁ। চ' আমি এইখন হোটেলত আমি অলপ খাই লওঁ, পুৰি কিবা খাই লওঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। তাৰপিছত ধুনীয়া বনাইছে ইয়াতে এইবিলাক। অৰে বন্ধ ইয়াত আজি হোটেলখন বন্ধ। আজি কিয় হোটেল বন্ধ যে? আৰে এইখন হোটেল বন্ধ, এইখনতে মই খাওঁ। আমি আহি আছোঁ, এইটো তাত নাপালোঁ খাবৰ কাৰণে। এতিয়া আগলৈ আহি আছোঁ, ভোমৰাগুৰি দলং পাৰ হৈ চাওঁ কি পোৱা যায়, তাত আমি ৰখিম বাৰু। চ' চাওক এইফালে পানী বাঢ়িছে আপোনালোকৰ, আৰু ব্ৰিজখন আমি পাৰ হ'লোঁ। এতিয়া আমি খাবৰ কাৰণে ক'ৰবাত ৰখোঁ, চাওঁ ক'ত ভাল খাব পাৰে। যিখন আমি ৰখিম বুলি ভাবিছিলোঁ সেইখন দেখিলে আপোনালোকে, আমি তাত নাপালোঁ, মানে বন্ধ আছিলে। চ' এয়া পৰিৱেশটো সুন্দৰ পৰিৱেশ। চ' আহিলোঁ আমি তো জখলা বান্ধাতে আহিলোঁ। ইয়াত আপোনাৰ এইখন দেখিছে ৰাজস্থানী পিয়'ৰ ভেজ। চ' ইয়াতে আমি ৰৈছোঁ, আপোনাক দেখাই আছোঁ। টিকলি আমাৰ এয়া আমি টিকলি আৰু আমি ইয়াত ৰখিছোঁ জখলা বান্ধাত। টিকলু প্ৰথম মামাহঁতৰ ঘৰত আহিছে, হয় নাই? টিকলু ভাল লাগিছে নাই? টিকলু
প্ৰথম মামাহঁতৰ ঘৰত আহিছে। আমি যাম মামা ঘৰত। এই আইতাহঁত আছে এইফালে। এইটা কি ক'বা তুমি? মুনু কি খাবা? ৰুটি। মাহঁতে ৰুটি খাব। টিকলি চাই আছে আহিছে। কি ক'ব? হা আমি যাম দেই। ৰুটি আহিব। ৰুটি এটা এটা দিছে। ৰুটি এটা দিছোঁ, গৰম গৰম খাই থাকক দিয়ে। অঁ গৰম গৰম খাব। গৰম গৰম ৰুটি খাই হৈ গ'ল। এয়া মুনু খাই আছে। খাই হৈ গ'ল। আমাৰ গোটেইবিলাক হৈ আছে। ববু খাই আছে। এই টিকলি। এতিয়া আমি চাহ হা চাহটো বৰ ধুনীয়া, আদা দি দিছে। এই টিকলি ভাত খাই আছে। সি খাব পৰা নাই সেইকাৰণে। টিকলু ৰুটি চুটি খাই আমি আহিলোঁ। টিকলু একো নাখালে, আমি খালোঁ। এতিয়া গৈ আছোঁ জখলা বান্দৰৰ পৰা। এতিয়া আমি ডাইৰেক্ট ক'ত ৰখিম? ক'তো নৰখোঁ, ডাইৰেক্ট যাম। ডাইৰেক্ট বুঢ়ীয়া মন্দিৰ। ডাইৰেক্ট আমি বুঢ়ীয়া মন্দিৰ যাম। আপোনাৰ চাই থাকিব। ফুৰিলোঁ। এয়া চাওক, এইটো সুন্দৰ ভিউ আপোনালোকক যেতিয়া মই যোৱাবাৰ আহিছিলোঁ তেতিয়া দেখাইছিলোঁ আপোনালোকক এই ভিউটো। চাওক টিকলু ভাল লাগিছেনে নাই? এইফালে দেখা দিছোঁ তাইক। মোৰনো কেনেকুৱা ফিলিংছ? হা তাই পূৰা চাই আছে ন এইফালে। এইবিলাক ডাৱৰ আহিছে ওপৰত, দেখিছে নাই? কোৱা মানে বহুত ধুনীয়া আছে জাৰ্ণি কৰিবৰ কাৰণে। ভাল লাগিছে। আহি আমনি লগা নাই একো। আকৌ ক'ৰবাত ডিপুলৈ যোৱা কথা আছে। আপোনালোকে চাই থাকিব। চাওক এই চাওক কি ধুনীয়া। চাওকচোন সেই পাহাৰৰ ওপৰত সেইখিনি আপোনাৰ জেগাটো, ডাৱৰটো মজা। চাওক ডাৱৰটো কিমান ধুনীয়া লাগিছে এইফালে। চাওকচোন বাপৰে বৰ ধুনীয়া দেই। এইটো ফিলিংছটো পোৱা নাছিলোঁ আগতে। এইফালে আহোঁতে এইফালে এটা সুন্দৰ ভাল লাগিছে। এয়া আমি পাই গ'লোঁ বুঢ়ী মাই মন্দিৰ, য'ত আমি মই যেতিয়া আহোঁ প্ৰত্যেকবাৰ ইয়াত ৰখোৱেই বাৰু এবাৰ হ'লেও। চ' এইবাৰো যিহেতু মুনু আমাৰ ইমু আহিছে লগত ফাৰ্ষ্ট টাইমৰ কাৰণে। চ' ইয়াত চাকি এভাগি আমি দিওঁ বুলি ভাবিছোঁ। চ' দেখাই আছোঁ ওচৰৰ পৰা দেই গৈ পেলাই। এক ছেকেণ্ড গাড়ীখন পাৰ্ক কৰিলোঁ। তাই শুই আছে। আমি বুঢ়ী মাই মন্দিৰ পালোঁ নহয়। বুঢ়ী মাই মন্দিৰ পালোঁ। আহা ইয়াত সেৱা ল'ব লাগিব দেই। চাকি জ্বলাই আছে। ফুটো লৈ ল'লে, চৰি এই টিকলি আমাৰ ইয়াত ল'লে, ফুটা লৈ ল'লে হয়নে? ইয়াতে বুঢ়ী মাই মন্দিৰত এইবিলাক চাই আছে নাই? এইবিলাক পূৰা চাই আছে। এই বৰষুণ ষ্টাৰ্ট হৈ গ'ল, দেখিছে আপোনালোকে এইফালে পৰিৱেশ। বাট আমাৰ টিকলি এটাত ডিষ্টাৰ্ব দি আছে। আমি বোকাখাট পাৰ হ'লোঁ। বোকাখাটৰ পাৰ হৈ এতিয়া চাওক আপোনালোক বতৰটো একদম ক'লা কৰি আহিছে। বৰষুণ দিব চাগে। মাজত এতিয়া বৰষুণ দেখিলে আপোনালোকে আকৌ এতিয়া বোকাখাট পাৰ হয়। বৰষুণ পৰা ক'ত ষ্টাৰ্ট হয় আহি আছোঁ। এই তাইত টোপনি গৈছে এয়া পোৱালি। নুমলীগড় পাই গ'লোঁ আৰু যোৰহাটলৈ অলমষ্ট 60 কিলোমিটাৰ, 60 to 80 কিলোমিটাৰ আমাৰ টিয়ক। পূৰা বৰষুণ একদম বহুত বৰষুণ আৰু এইখিনি ৰাস্তাটো একেবাৰে বেয়া। তথাপি গৈ আছোঁ বাৰু আপোনালোকৰ। ইয়াৰ পৰা অলপমান পিছতে আপোনাৰ ভাল ৰাস্তা আহিব, ষ্টাৰ্ট হ'ব। আমি আহি দেৰগাঁও পালোঁ। এই চাওক দেৰগাঁৱৰ আগৰ সেই পৰিৱেশ নাই এতিয়া। ক'ৰ দেৰগাঁও কি হ'ল মনো কোৱাই দি। ঠিক আছে, ক'ৰ দেৰগাঁও কি হ'ল? পোৱালি শুলে হা? পোৱালি শুলে। এয়া দেৰগাঁও চাৰিআলি বুলি একো চিনিয়ে পোৱা নাই এতিয়া। অঁ দেৰগাঁও চাৰিআলি। এইটো SBI। আচ্ছা SBIটো পাওঁতে মনত পৰিছে, এইটো SBI। ইফালৰ পৰা ৰাইট ছাইড গ'লে গোলাঘাট আৰু ইফালে গ'লে ব্ৰহ্মপুত্ৰৰ পৰা চাগে। দেৰগাঁও বজাৰ পালোঁ। দেৰগাঁও বজাৰত একবাৰ বস্তুটো চাই আহি লওঁ ক'ত কি পায়। চ' আমি কাজিৰঙা ইউনিভাৰ্চিটি পাই গ'লোঁ। এয়া গেটটো ইয়াৰে। এইটো গেট। আৰু ইয়াৰ আগত আছে আপোনালোকৰ চুকাফা সমন্বয় কেন্দ্ৰ। বৰ
বৰষুণ আপোনাৰ আমি পাৰিলে এদিন আহিম বাৰু ইয়াত দেখাম আপোনাৰ ভিডিঅ'ৰ ভিতৰত কেনেকৈ কি আছে মই আজিলৈ সোমাই পোৱা নাই বাৰু মোৰো গৈ পাইছা কি আছে ইয়াৰ ভিতৰত এইখন মোৰ গাড়ী এইখন মিটিৰৰ মোৰ হয় এইখন দেখিছেনে মিছ কৰিছোঁ গাড়ীখন বহুত দিনত চলোৱা নাই চব ডাৱৰটো ইমান ধুনীয়া হৈ দেখা আছে কেমেৰাত আপোনাৰ বুলেটখন কি অঁ এই চাইডে দেখাই দিছোঁ ইয়াৰ গেটটো চ' ফাইনেলি যোৰহাটৰ বাইপাছ যোৰহাটৰ এইটো বাইপাছ আমি পাইছোঁ এই দেখা পাইছোঁ অলপ যোৰহাটৰ বাইপাছটো চ' ইয়াৰ পৰা আপোনাৰ 25 কিলোমিটাৰ আমাৰ টিকলে কান্দি আছে ইয়াত শুনিছে আপোনালোকে তাই অলপ ডিষ্টাৰ্ব পাইছে কাৰণ 8.5 ঘণ্টা জাৰ্ণি কৰিলোঁ 8 ঘণ্টা হ'ল জাৰ্ণি 4:30টাৰ পৰা আমি ওলাইছিলোঁ ঘৰৰ পৰা 4:25 চ' 25 ওলাই এতিয়া আমি আহি আছোঁ ইয়াৰ পৰা আৰু টিয়ক আপোনাৰ 25 কিলোমিটাৰ এপ্ৰক্স এয়া আমি লাডৰগড় পালোঁ আৰু ইফালে আপোনালোকৰ মইনাপৰীয়া নামঘৰ যাব পাৰে এতিয়া যিটো ভাদ মাহ চব মানুহ ইফালে নামঘৰত চবে গৈ আছে ইয়াৰ আগত আছে আপোনালোকৰ ঢেকীয়াখোৱা এইফালে আপোনালোকৰ মইনাপৰীয়া আৰু অলপ আগত আপোনালোকক দেখাই আছোঁ আৰু এইটো হৈ গ'ল ঢেকীয়াখোৱা নামঘৰৰ গেট যিটো ভাদ মাহ কাইলৈ ৰবিবাৰ আমি ভাবিছিলোঁ এটা বাৰত প্লেন কৰিম অহাৰ কাৰণে এতিয়া আহোঁ আৰু ইয়াৰ পৰা সেয়া লৈছোঁ আমি চবেই এই ধুনীয়া গেট বনাই দিছে এইখন নতুন আমি আহিম ভিতৰত আপোনালোকক দেখাই আছোঁ আৰু এই ৰাস্তাটো বহুত বেয়া হৈছে আৰু মই 5 বছৰৰ পৰা এই ৰাস্তাটো অহা যোৱা কৰিছোঁ একে ছেইম পৰিস্থিতি এৰিলে ভাল হোৱা নাই গাড়ী চলোৱাত চ' মোটামুটি আপোনাৰ 309 কিলোমিটাৰ আপোনালোকে চালে 309 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা 309 কিলোমিটাৰ আহিলোঁ অলমষ্ট 325 কিলোমিটাৰমান সিহঁতৰ ঘৰ পাই যাম চাগে মেবি চ' ফাইনেলি আমি মুনুৰ গুৱাহাটী সদায় গুৱাহাটী মুনুৰ ফেভৰেট নেটিভ প্লেচ টিয়ক এয়া আহি পালোঁ মুনু কি ক'বা কেনেকুৱা লাগিছে ফিলটো হা কি ভাল লাগিছে এখন টিয়ক পুলিচ ষ্টেচন এইখিনি টিয়কৰ দোকান পোহৰ এইখিনি আৰু আলিমূৰত আমি সোমাই দিম আলিমূৰটো দেখাই দিম ৰাস্তাটো বনাই আছে 5 বছৰৰ পৰা হোৱাই নাই বনাই এইটো হ'ল ৰাস্তা চাওকচোন একেবাৰে বেয়া এয়া মুনুৰ ঘৰ সোমোৱা আলিমূৰ পাই গ'লোঁ টিকলুৰ মামাৰ ঘৰ আমি পাই গ'লোঁ মামা ঘৰ পাই গ'লোঁ ৰাস্তাটোহে বেয়া একেবাৰে ৰাস্তা গতি নাই বাবু ঐ টিকলু এইটো আলিমূৰ এইফালে আমি চিধা গ'লে আপোনাৰ শিৱসাগৰ পাম আমি ইয়াতে সোমাই দিছোঁ আৰু এতিয়া সোমাই ইয়াৰ পৰা অলপমান গ'লে আমি মুনুৰ ঘৰ পাই যাম আমাৰ টিকলি তাই টোপনি গৈছে অঁ এই আমি পাই গ'লোঁ টিকলুৰ মামা ঘৰ শংক বংক চব দেখাই দিম আমি এইটো পাই গ'লোঁ এইটো ঘৰ এইয়া টিকলু ঘৰ পাই গ'লোঁ আমাৰ ঘৰ নামিছে চাকৰি